Hello everyone, Anything with Abir আৰু এটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছো। আজিৰ ভিডিঅটো এটি ব্লগ ভিডিঅ আৰু মই কলৈ গৈ আছো জানেনে ৰাইজ? গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিয়ামত এইবেলি অনুষ্ঠিত হ'বলৈ গৈ আছে 25তম প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠান, য'ত উপস্থিত থাকিব অসমীয়া চলচ্চিত্ৰ জগতৰ সমস্ত চেলিব্ৰিটিসকল, লগতে বলিউডৰ পৰা উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী বেবি ডল মে সোনে দি মানে কণিকা কাপুৰ, আৰু লগতে উপস্থিত থাকিব মেৰে আশিক ঝল্লা বল্লা মানে জনপ্ৰিয় অভিনেত্ৰী গৌহৰ খান। মই পাইছিলো এটি VIP পাছ, এই সগতে মোক VIP পাছৰ ব্যৱস্থা কৰি দিয়া মোৰ বাগৰাকীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। ইতিমধ্যে আহি পালেহি মই বুক কৰা কেবখন আৰু মই বহি পৰিলো কেবত আৰু যাত্ৰা আৰম্ভ হ'ল সৰুসজাই ষ্টেডিয়ামলৈ বুলি। জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা এটি ফিল্মফেয়াৰ এৱাৰ্ড চেৰিমনীলৈ গৈ আছো, ফিলিং হেভিলি এক্সাইটেড। পাই গলো সি সৰুসজাই ষ্টেডিয়াম আৰু খোৱামুৰ ফ্ৰণ্টত প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠানৰ বাবে সজোৱা ডাঙৰ গেট। মই ইয়াতে নামি দিলো কাৰণ কাৰসমূহৰ ভিতৰত এণ্ট্ৰি পাৰ্মিশ্যন নাই। এয়া প্ৰাগ চিনে এৱাৰ্ডছৰ আটাইতকৈ বাহিৰৰ ফালে থকা গেটখন। এই গেটখনৰেই আমি ভিতৰলৈ সোমাই যাওঁ বলক। ভিতৰত সোমায়েই হোৱা ৰংমন মানে ৰংমনৰ প্ৰতিমূৰ্তি, আৰু তাৰ কাষেৰে আগবাঢ়িলেই হোৱা দেখা গৈছে দ্বিতীয়খন গেট। এই গেটেৰে প্ৰৱেশ কৰি বলক আমি আগবাঢ়ো মূল অনুষ্ঠানৰ ভেন্যুলৈ। ভেন্যু পোৱাৰ আগতে এয়া কি, গোটেইখন পুলিচ হৈ আছে দেখোন। বাৰু প্ৰটেকশ্যন যিমান ভাল হয় সিমানেই আমি জনসাধাৰণৰ বাবে মংগল, নহয় জানো? ফাইনেলি পাই গলো মূল অনুষ্ঠানৰ ভেন্যু। খোৱামুৰ সন্মুখৰ সোঁফালৰ গেটখন হ'ল জেনেৰেল এণ্ট্ৰিৰ বাবে আৰু বাওঁফালৰ গেটখন হ'ল VIP এণ্ট্ৰিৰ বাবে, আৰু সোঁৱা আটাইতকৈ সন্মুখৰ ফালে সেয়া হ'ল VVIP এণ্ট্ৰিৰ গেট। গেটৰ সন্মুখতে ৰৈ থকা ব্লেক কাৰখনৰ পৰা নামি গ'ল অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী বা, আৰু সেইফালে দেখা গৈছে পিকাছৰ অভিনেতা অচিন্ত দাক। তেখেতসকলে VVIP এণ্ট্ৰি গেটেৰে এণ্ট্ৰি কৰিবলৈ গৈ আছে। যিহেতু ভেন্যু পাই গৈছো, আমিনো কেলেই বাহিৰত ৰৈ থাকোঁ, গতিকে চেষ্টা কৰিলোঁ ভিতৰলৈ সোমাই যাবলৈ। কিন্তু এতিয়ালৈ হেনো VIP এণ্ট্ৰি পাৰ্মিশ্যন দিয়া হোৱাই নাই, অনলি VVIPখিনিকহে এণ্ট্ৰি দিয়া হৈ আছে, গতিকে অলপ সময় ৰ'ব লাগিব। সেয়ে টাইম পাছ কৰিবলৈ উঠিবলৈ ধৰিলোঁ কেইকপিমান ফটো। কেনে লাগিছে জনাবচোন, লগতে মোৰ এণ্টায়াৰ লুকটো কেনে লাগিছে আউট অফ 10 সেয়াও কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। ফটো ছেশ্যন হৈ গ'ল, ৰৈ আছোঁ এতিয়াও বাহিৰতে, আৰু মোৰ চৌপাশে কেৱল পুলিচ আৰু পুলিচ। নিৰাপত্তা ব্যৱস্থা কিন্তু বৰ কটকটীয়া কৰিছে দে ৰাইজ, আৰু ইয়াৰ বাবে আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমু মামাকো ধন্যবাদ দিব লাগিব। নিৰাপত্তা ব্যৱস্থা ভাল হ'বই লাগে, এই নিৰাপত্তা বৰ ভাল লাগিল। এণ্ট্ৰি দিয়ালৈ আৰু অলপ সময় অ'ত পাইচাৰি মাৰি ফুৰিলোঁ, আৰু ফাইনেলি দ্য ৱেইট ইজ অ'ভাৰ। এণ্ট্ৰি খুলি দিছে, তো বলক ৰাইজ আমি ভিতৰলৈ সোমাই যাওঁ। সোমাই আহিলোঁ ভিতৰলৈ, গেটতে চেক ইন হ'ল, আৰু ভিতৰত এয়া শাৰী শাৰীকৈ সজোৱা হৈছে বহিবৰ বাবে আসনসমূহ। যিহেতু পাৰ্টিকুলাৰ কোনো ছিট নাম্বাৰ নাই, গতিকে মানুহ কম থাকোঁতে নিজৰ ইচ্ছামতে এটি ভাল পজিশ্যনত থকা চেয়াৰত আসন গ্ৰহণ কৰি বহি গ'লোঁ, আৰু অপেক্ষা কৰিবলৈ ধৰিলোঁ অনুষ্ঠানৰ আৰম্ভণি হোৱালৈ। আৰু মোৰ সন্মুখৰ ফালে হোৱা ভিডিঅ'গ্ৰাফাৰ দাদাজনে বৰ ব্যস্ততাৰে কেমেৰা আৰু ড্ৰোনৰ ট্ৰায়েল চেক মাৰি আছে। ইতিমধ্যে আৰম্ভ হৈ গ'ল কাউণ্টডাউন। অনুষ্ঠান আৰম্ভ হ'বলৈ আৰু মাত্ৰ 3 মিনিট 22 ছেকেণ্ডমানহে বাকী। অনুষ্ঠানৰ আৰম্ভণিতে বাজি উঠিল আমাৰ হিয়াৰ আপোন, আমাৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ। উপস্থিত থকা সমগ্ৰ ৰাইজে জাতীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি থিয় হৈ দিলে, আৰু আমি গাবলৈ ধৰিলোঁ সমবেত সুৰত। শেষ হৈ গ'ল জাতীয় সংগীত, আৰু আজিৰ অনুষ্ঠানৰ মঞ্চৰ শুভ উদ্বোধনী কৰা হ'ল গুৰুজনাৰ আপুৰুগীয়া সৃষ্টি মুখাশিল্প আৰু অংকীয়া ভাওনাৰে। তাকে দেখো পুনঃ নিৰন্তৰে হৰি বল হৰি। মঞ্চত চলি আছে অংকীয়া ভাওনা, আৰু পশ্চিম আকাশত সূৰ্যটোও যেন ডুবু ডুবু।
এনে মুহূৰ্ততে ষ্টেজত আহি উপস্থিত হ'ল আজিৰ অনুষ্ঠানৰ এংকাৰ্ছ জনপ্ৰিয় অভিনেতা কপিল বৰা দা আৰু অভিনেত্ৰী নিশিতা গোস্বামী বা আৰু তেখেতসকলে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিলে কুছ ইছ তৰহ আহে প্ৰাকৃতিক তোহক প্ৰণামো 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 वैभवम प्राग सिने अवार्ड्स 2025 निमित्ते हामु निशिता गोस्वामी আমু কপিল বৰা আপোনালোক সমাহ জনাইছো স্বাগতম 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 ব্ৰজাৱলীতে দিয়া ইন্ট্ৰডাকশ্যনটো সঁচাকৈয়ে বৰ ইউনিক সুন্দৰ আৰু ক্লাছী লাগিল নহয়নে ৰাইজ Vaivavam Prague Cine Awards 2025 I welcome you all আৰম্ভ হৈ গ'ল এৱাৰ্ড চেৰেমনি আৰু এৱাৰ্ড চেৰেমনিৰ প্ৰথমটো এৱাৰ্ড হিচাপে আগবঢ়োৱা হ'ল The award of the best actor female Northeast and the award goes to কোনে কোনে কি এৱাৰ্ড পালে সেই গোটেইখিনি এই ভিডিঅ'টোত কভাৰ কৰিব গ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব গতিকে ভিডিঅ'টো দীঘলীয়া নহ'বলৈ আৰু আপোনালোকক বৰ নকৰিবলৈ এই ভিডিঅ'ৰ শেষৰ ফালে এৱাৰ্ডীসকলৰ সম্পূৰ্ণ লিষ্টটো মই পিন আপ কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াৰ পিছতে মঞ্চত আহি উপস্থিত হ'ল আপোনাৰ মোৰ সকলোৰে পৰিচিত জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ উদয় শংকৰ ছাৰ জনপ্ৰিয় ডিজাইনাৰ দীপাংকৰ কাশ্যপ ছাৰ আৰু ডিজাইনাৰ পায়েল চেদ্দা মেমকে ধৰি অসমীয়া চলচ্চিত্ৰ জগতৰ গণ্য মান্য ব্যক্তিসকল ইতিমধ্যে সূৰ্য বুৰগল আৰু আপোনালোক সকলোৱে জানে এতিয়া পবিত্ৰ ৰমজান মাহ চলি আছে মানে ৰোজাৰ মাহ চলি আছে যিহেতু সূৰ্য ডুবাৰ লগে লগে ইফতাৰৰ সময় হয় হে মই ইফতাৰ কৰিবলৈ বুলি অনুষ্ঠান চলি থকাৰ মাজতেই উঠি আহিলোঁ অনুষ্ঠানথলীৰ ওচৰতে লগোৱা ফুড কৰ্ণাৰ নামৰ ষ্টলখনলৈ বাহিৰৰ পৰা অনা এবটল পানী পৰ্যন্ত ভিতৰত এলাউড দিয়া নাছিলে গতিকে উপায় নাই ইফতাৰ কৰি উঠি গৰমে গৰমে চাহ একাপ খাই আৰু অলপ এনাৰ্জেটিক হৈ ল'লোঁ কাৰণ মঞ্চত ইতিমধ্যে চলিবলৈ লৈছে এনাৰ্জেটিক ডান্স পাৰফৰ্মেঞ্চসমূহ আৰু প্ৰথমতেই চলিছে অভিনেত্ৰী ৰিচা চেত্ৰীবাৰ ডান্স পাৰফৰ্মেঞ্চ পাৰফৰ্মেন্সৰ অন্তত এবাৰ আকৌ বঁটা বিতৰণিৰ পাল গণ্যমান্য ব্যক্তিসকলক মঞ্চলৈ আদৰি নিয়া হ'ল আৰু তেখেতসকলৰ হাতেৰে বিভিন্ন কেটেগৰীত বঁটা পাবলৈ সক্ষম হোৱা আৰ্টিষ্টসকলক বঁটা প্ৰদান কৰা হ'ল A big congratulations to Lavita Borthakur for getting the Central Gold Critics Award Best Actor Female প্লাবিতা বৰঠাকুৰক চিনি পাইছেনে ৰাইজ সেই যে পিকে চিনেমাখনত অনুষ্কা শৰ্মাৰ সৰু ভণ্টিৰ চৰিত্ৰত অভিনয় কৰিছিল তেখেতে আমাৰ অসমৰ ছোৱালী প্লাবিতা বৰঠাকুৰ Kamal Dusan for Sorgaron Big congratulations Kamal for getting Critics Award Best Actor Male for the movie Sorgaron Critics Award Best Film এবাৰ Vaivavam Prague Cine Awards এই অনুষ্ঠানত পাইছে বিদুৰ ভাই গতিকে বিদুৰ ভাই টিমক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ Best Debutant Actor goes to Partha Pratik Hajorika. Mundurpur Kios Actor Female Category Award লাভ কৰিছে এইখিনিতে আপোনালোকৰ বাবে সাৰপ্ৰাইজ এটা আছে যিটো মই আজিলৈ ৰিভিল কৰা নাই আৰু হেয়া হ'ল ধ্যানী মোহন বা অভিনীত আপকামিং মুভি এখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত আপোনালোকে মুকু শীঘ্ৰে দেখিবলৈ পাব ইয়াতকে বেছি স্পইলাৰ
এতিয়াই নিদিও চাই থাকিব এনিথিং উইথ এবি আৰু পাই থাকিব এনেকুৱা সাৰপ্ৰাইজবোৰ সঘনাই আৰু এইফালে মঞ্চত চলিবলৈ ধৰিছে অভিনেত্ৰী মেঘৰঞ্জনী মেধিবাৰ এটি সুন্দৰ ডেন্স পাৰফৰ্মেন্স আৰু ইয়াৰ পিছতো পাৰফৰ্মেন্স আছে পিকাছৰ অভিনেতা অচিন্তদাৰ অচিন্তদাৰ পাৰফৰ্মেন্সৰ অন্তত এইবাৰ প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা ভেটেৰান অভিনেত্ৰী ৰীনা বৰা বাইদেউলৈ এইবেলি আগবঢ়োৱা হ'ব প্ৰাগ চিনে এৱাৰ্ডছৰ জীৱনজোৰা সাধনা বঁটা সকলোৱে ষ্টেণ্ডিং অভেশ্যন দি তেখেতক সন্মান প্ৰদৰ্শন কৰিলে আৰু ইয়াৰ পিছতে আগবঢ়োৱা হ'ল গ্লোবেল আইকন এৱাৰ্ড এইবেলিৰ গ্লোবেল আইকন এৱাৰ্ড আগবঢ়োৱা হ'ল স্বনামধন্য লেজেণ্ডাৰী অভিনেতা বাহৰুল ইছলাম ছাৰলৈ অসমীয়া চিনেমা নাটক ধাৰাবাহিক ৱেব ছিৰিজত তেওঁৰ সাৱলীল অভিনয়েৰে যেনেকৈ প্ৰতিজন অসমীয়াক মোহাচন্ন কৰি ৰাখিছে একেই সাৱলীল অভিনয়েৰে তেওঁ আজি মোহাচন্ন কৰি ৰাখিছে ভাৰতৰ শত সহস্ৰাধিক দৰ্শকক বলিষ্ঠ অভিনেতা পৰিচালক অসমৰ উজ্জ্বল নক্ষত্ৰ বাহৰুল ইছলাম গ্লোবেল আইকন এৱাৰ্ড বাহৰুল ইছলামলৈ আগবঢ়াবলৈ পাই আমি সঁচাকৈ সুখী এইখিনিতে আছে আপোনালোকৰ বাবে আৰু এটি ডাঙৰ সাৰপ্ৰাইজ এণ্ড দ্য সাৰপ্ৰাইজ ইজ আপোনালোকৰ আশীৰ্বাদত লেজেণ্ডাৰী অভিনেতা বাহৰুল ইছলাম ছাৰৰ সৈতে তেখেতৰ আপকামিং মুভি এখনত ময়ো অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছোঁ এয়া মোৰ বাবে কমখন ডাঙৰ প্ৰাপ্তি নে ইয়াতকে বেছি স্পইলাৰ এতিয়াই নিদিওঁ দেই এনেকৈ সদায় আশীৰ্বাদ কৰি থাকিব অভিনয় সেগমেন্টৰ এৱাৰ্ডসমূহ প্ৰদান কৰাৰ মাজতে এইবাৰ পাল পৰিল মিউজিক সেগমেন্টৰ এৱাৰ্ডসমূহ প্ৰদান কৰাৰ মিউজিক সেগমেন্টৰ এৱাৰ্ডসমূহ প্ৰদান কৰিবলৈ মঞ্চত হোষ্ট হিচাপে আহিল জনপ্ৰিয় কণ্ঠশিল্পী ও মোৰে জান মানে জুবলি বা আজি মই আমাৰ এই সুন্দৰ অনুষ্ঠানটিৰ এই মিউজিকৰ সেগমেন্টৰ হোষ্ট হিচাপে আহিছোঁ মিউজিক সেগমেন্টৰ এৱাৰ্ডৰ অন্তত ষ্টেজলৈ আহিল কমেডি পাৰফৰ্মেন্স এটালৈ আমাৰ সকলোৰে পৰিচিত প্ৰিয় বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় কৌতুক অভিনেতা কে আৰু মোহন লগতে লৈ আহিল স্বৰ্গৰথখনো গাড়ীখন মানে আগতে মই দেখিছোঁ খালি এইখন গাড়ী কথা কৈছে গাড়ীখন মানে পেট্ৰলৰ নে ডিজেল এই গাড়ীখন এনেই মঙহত চলে মঙহৰ মানে ইয়াৰ পিছত পাৰফৰ্মেন্সৰ বাবে ষ্টেজলৈ কোন আহি আছে জানেনে ৰাইজ নাম শুনাৰ লগে লগে গোটেই ৰাইজ বহাৰ পৰা থিয় হৈ গ'ল কাৰণ আহি আছে ৰঘুপতি মানে ওৱান এণ্ড অনলি ৰবি শৰ্মাদা আৰু লগতে আহিব প্ৰীতি কংকনা বাও ৰবিদাৰ ষ্টাৰডম কিন্তু বেলেগ লেভেলৰ দেই লুক এট দ্য পিপল মেন চব থিয় হৈ গৈছে Shit man পাৰফৰ্মেন্সৰ মাজতে যান্ত্ৰিক বিজুতি ঘটিল আৰু ষ্টেজৰ লাইট সাউণ্ড সব বন্ধ হৈ গ'ল such an embarrassing moment যিয়ে নহওক ৰাইজ এনেকুৱা ডাঙৰ ডাঙৰ এৱাৰ্ড শ্ব'বোৰত এনেকুৱা সৰু সৰু টেকনিকেল এৰাৰ্ছ হৈ থাকে নে কি কয় ৰাইজ ৰিতা মানে চেনৰিতা যিয়ে নহওক প্ৰব্লেম সলভ হ'ল আৰু ফাইনেলি ৰবিদা আকৌ উভতি আহিল উইথ আ সিজলিং পাৰফৰ্মেন্স
ৰবিদা আৰু প্ৰীতি কংকনাবাৰ মঞ্চ কপোৱা পাৰফৰ্মেন্সৰ পিছত আৰু এটি ধমাকেদাৰ পাৰফৰ্মেন্সৰ বাবে মঞ্চলৈ আহি আছে জনপ্ৰিয় অভিনেতা বিবেক বৰাদা আৰু মুনমি ফুকন বা বিবেক বৰাদা আৰু মুনমিবাৰ স্পেক্টাকুলাৰ পাৰফৰ্মেন্সৰ পিছত মঞ্চলৈ আমন্ত্ৰণ জনোৱা হ'ল দ্য লিভিং লেজেণ্ড আৱাৰ ইমোশ্যন দ্য ওৱান এণ্ড অনলি জুবিন গাৰ্গ দা হোৱা জুবিন দা মঞ্চলৈ উঠি গৈ আছে লগতে মঞ্চত আমন্ত্ৰণ জনোৱা হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা আজিৰ ডেটলৈ একমাত্ৰ অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী মলয় গোস্বামী বাইদেউ ফাইনেলি বছৰটোৰ আটাইতকৈ শ্ৰেষ্ঠ ছবিৰ বঁটাটো লাভ কৰিবলৈ সক্ষম হ'ল স্বৰ্গৰথ নামৰ চলচ্চিত্ৰখনে Award for the best film goes to Sargarath. মঞ্চত দেখা গৈছে স্বৰ্গৰথৰ এণ্টায়াৰ টিমটোক এণ্ড ফাইনেলি দ্য ৱেইট ইজ অভাৰ মঞ্চত নুমাই গৈছে লাইট আৰু মঞ্চ উজ্বলাবলৈ আহি আছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী গৌহৰ খান সো লেডিজ এণ্ড জেণ্টলমেন দিল থাম কৰ बैठिए क्योंकि আহি আছে গৌহৰ খান মঞ্চত চলি আছে গৌহৰ খানৰ পাৰফৰ্মেন্স কিন্তু সাইডৰ ফালে ৰাইজ দেখোন কিবা বেলেগ সোৱাতহে ব্যস্ত ইয়েছ ৰাইজ চলি আছিলে চেম্পিয়নছ ট্ৰফিৰ ফাইনেল মেটছ আৰু এই সময়খিনিতে চলি আছে শেষৰটো অভাৰ গতিকে এক্সাইটমেণ্টটো বুজিয়ে পাইছে আৰু গতিকে গৌহৰ খান পাহৰি গৈছে ৰাইজে কাৰণ ইণ্ডিয়া মানে ক্ৰিকেট ইণ্ডিয়াত ক্ৰিকেটেই মেইন নহয়নে গৌহৰ খানৰ পাৰফৰ্মেন্স শেষ হোৱাৰ লগে লগে মঞ্চ কপাবলৈ আহি আছে চিটিয়া কালাইয়া ইয়াৰ মাজতে ময়ো আহি পালো ষ্টেজৰ একেবাৰে ফ্ৰণ্টলৈ
আৰু এই পিনে মোৰ পিছফালে নাচি আছে জনপ্ৰিয় কোৰিওগ্ৰাফাৰ ফাৰুক দা নাচি থকাৰ মাজতে লগ পালো বৰ্তমান অসমৰ হট টপিক চৰ্চিত আলোচিত সমালোচিত বংগকন্যা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক লগ পাই মাত লগালো বডি তোমার সাথে একটি সেলফি হয়ে যাক এন্ড শি ওয়াজ লাইক হ্যাঁ অবশ্যই আসো ও গুখাই বডি বলে কি জমনি অৱশ্যে তেখেত আমাৰ অসমৰে বোৱাৰী জোকছ এপাৰ্ট ইয়াৰ পিছত লগ পালো অভিনেতা সিদ্ধাৰ্থ নিপন গোস্বামী দা আৰু অচিন্ত দা কণিকা কাপুৰৰ সংগীতৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে শেষ হৈ গ'ল আজিৰ সমস্ত অনুষ্ঠান কিন্তু এই সেগতে মই ভাবিলো এপাক ষ্টেজতো খুচকাৰি আহো কাৰণ আমাৰনো কপালত কেতিয়া উঠিবলৈ ভাগ্য হ'ব কোনে জানে অলপ সময় ষ্টেজত থাকি মই নামি আহিলো সেলফি পইণ্টৰ ফালে ইয়াতে বনোৱা হৈছিল সেলফি পইণ্ট ফৰ দ্য সেলিব্ৰিটিজ মই আহিলোৱে যেতিয়া দুকপিমান উঠি ললো আৰু সেলফি পইণ্টৰ ঠিক সন্মুখতে এইফালে আছিল ৰেড কাৰ্পেটতো অকণ খুচকাৰি চালো কাৰণ কোনে জানে আমাৰ জীৱনত কেতিয়া ৰেড কাৰ্পেটত খোজ দিয়াৰ সৌভাগ্য আহে গতিকে খুচকাৰি ললো ৰাইজ ৰেড কাৰ্পেটত খোজ দি শৰীৰটো বৰ বডি ফিল হ'ল সময় এতিয়া 11:32 আৰু আমি ওলাই গৈ আছো ইতিমধ্যে আহি পালেহি মই বুক কৰা কেব আৰু মই ওলাই পৰিলো ৰুমলৈ ফুলমুলকৈ প্ৰাগ চিনে এৱাৰ্ডছ 2025 ইমানখিনিয়ে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব আৰু এয়া হ'ল প্ৰাগ চিনে এৱাৰ্ডছ 2025ত এৱাৰ্ড পোৱা এৱাৰ্ডীসকলৰ ফুল লিষ্ট চেক ইট আউট চাই থাকিব এনিথিং উইথ এ বি আকৌ কোনোবা এটি নতুন দিনত কোনোবা এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে অতি শীঘ্ৰেই লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ বাই বাই গুড নাইট